আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলে ডেভেলপ কৰে। বিভিন্ন ভাষাত শপত গ্ৰহণৰ সুবিধা আছে, আপুনি কি ভাষাত শপত গ্ৰহণ কৰে? মই নিজৰ বড়ো ভাষাত মই শপত গ্ৰহণ কৰোঁ। আপুনি সমষ্টিত কোনটো সমস্যাক বেছি এবাৰ অগ্ৰাধিকাৰ দিম বুলি ভাবিছে? সময় যিহেতু এইটো এতিয়ালৈকে কোৱা নাযায়, বহুত সমস্যাটো এতিয়াও সন্মুখীন হৈ আছে। গৰাখহনীয়াটো ৰোধ কৰিব লাগে, যাতায়াতৰ ব্যৱস্থা ভালদৰে কৰিব লাগে, কানেক্টিভিটি দলং নিৰ্মাণ কৰিব লাগে, বহুতকেইটা আছে আৰু এইবিলাক পৰ্যায়ক্ৰমে কৰি থকা যাব। আজি শপত গ্ৰহণ লগত পৰিয়ালৰ কোন কোন আহিছে? মোৰ মনি মিছেছটো আহিছে, মোৰ মাজু ছোৱালী, সৰু ছোৱালী আৰু মোৰ ভাগিন দাদা ভৱেন বসুমতাৰী, তেখেত আহিছে আৰু তেখেতৰ মই যোৱাকালিও আহিছিলোঁ। আজিৰ দিনটো অলপ বিশেষ আপোনাৰ আজিৰ দিনটো কেনেকৈ হ'ব এইটো মই অলপ ভাবি আছিলোঁ, তেনেকুৱা মই পোৱা নাই। অৱশ্যে আগতে MCLA হওঁতে কাউন্সিলত MCLA যেতিয়া হৈছিলোঁ তেনেকুৱা ভিৰ তেনেকুৱা হোৱা নাছিলে, এছেম্বলি হৈছিলেতো ছিষ্টেমেটিকেলি আমি গৈছিলোঁ আৰু ছিষ্টেমেটিকেলি আমি সেই টাইমত আমি খুব কম সময়ৰ বাবে আচলতে দায়িত্ব, গতিকে কম সময়ৰ দায়িত্বৰ ভিতৰত কি ধৰণে আচলতে পৰৱৰ্তী সময়ত ৰাজনীতিত অতিবাহিত থাকিবলৈ কি কৰিব লাগিব? কম সময়ৰ ভিতৰত যিমান কৰিব লগা সময়টো হিচাপ কৰি পেলাই মই কাম কৰি যাবলৈ মই যত্ন ল'ম আৰু আগলৈ মই গাঁৱে ভূঞে ৰাইজৰ লগত মই মিলি থাকিম, ৰাইজৰ লগত মিলি থাকি পেলাই ৰাইজৰ লগতে কাম কৰিম।